কৃষ্ণ প্ৰথম খণ্ড চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা। প্ৰথম কীৰ্তন ঘোষা। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি। প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন হবয় অৱতাৰৰ কাৰণ নাৰায়ণ তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত সত্যৱত ৰাজা কদে খাইলা নিজ মায়া নধৰিলা সমুদ্ৰেতো মাৰ মৎস্য কায়া কুৰ্ময় অৱতাৰ ভৈলা ক্ষীৰোদধিতিৰে লক্ষ্য পহৰৰ পথ জুৰিলা হৰিৰে কৰিলে কপৰিতুতি হুৰাহুৰ নাগে ধৰিলা মন্দৰগিৰি প্ৰভু পৃষ্ঠি ভাগে। দিব্য যজ্ঞ বৰাহস ৰূপ ভৈলা তুমি লীলায়ে দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি তোমাক কৰিল যুদ্ধ হিৰণ্যাক্ষ বীৰি অপ্ৰয়াসে দৈত্য কব ধিলা দন্ত
কথা পিলা চলে বলি কণী কালি তলৈক আক্ৰমিলা চৰণৰ গতি তজোপা দুদকে গঙা ভৈলা বামন স্বৰূপে অদি তীৰ বাক্য পালি ইন্দ্ৰ কথা পিলা চলে বলি